হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া মই আহিছোঁ মোৰ ডাঙৰ বাইদেউৰ ভিনদেউৰ ঘৰলৈ। এয়া এইফালে ভিনদেউহঁতৰ ঘৰৰ কোমোৰা, এইটো ইমান ডাঙৰ কোমোৰা চাওকচোন। কোমোৰা আৰু হাঁহৰ মাংস খাবলৈ বহুত সোৱাদ হ'ব নহয় জানো। ৰাতিলৈ খাম বুলি ভাবিছোঁ। আৰু এতিয়া এইফালে ভিনদেউহঁতে নিজৰ খালতে অলপ মাছ মাৰিলে। এয়া মাছখিনি গুড়া কৰি ভাজিম বুলি ভাবিছোঁ। আজি অকণমান মানে বেলেগ ধৰণেৰে খাম। ইয়াতে মই পিঁয়াজ, জলকীয়া, নৰসিংহৰ পাত, নহৰু এনেকৈ দিছোঁ, দি উঠি ভাজিছোঁ। ভাজি তাত মাছখিনি পেলাই দিছোঁ। মাছখিনি দি মাছখিনি গুড়া কৰি ভাজিম। এনেকৈও খাই ভাল লাগে। জলকীয়াটো অকণমান সৰহকৈ দিব আপোনালোকে, ময়ো সৰহকৈ দিছোঁ। অলপ জ্বলা জ্বলা হ'লে খাই বেছি ভাল লাগিব। এয়া এইফালে মাছখিনি বনাইছোঁ এনেকৈ। আপোনালোকে খায়নে এনেকৈ কেতিয়াবা? খাই চাবচোন বাৰু, খাবলৈ কিন্তু সোৱাদ হৈছিল ধুনীয়া।